ন্যায্য প্ৰাপ্যৰ দাবীত মাৰ্ঘেৰিটাত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানত মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ সকলো ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি, বেতন, সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীৰে 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দিনৰ 12 বজাৰ পৰা 2 বজালৈ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ চৌহদত শিক্ষক-শিক্ষয়িত্ৰীসকলে ন্যায্য দাবীৰ সমৰ্থনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ধৰ্ণা কাৰ্যসূচীত শতাধিক ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ দাবী সমৰ্থনত বিভিন্ন শ্লোগানেৰে মাৰ্ঘেৰিটাৰ আকাশ বঁটা কঁপাই তোলে। উক্ত কাৰ্যসূচীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপসভাপতি উৎপল কোঁৱৰ উপস্থিত থাকে। ৰিপৰ্ট দ্য আছাম অপিনিয়ন। আমি মাৰ্ঘেৰিটা ব্লক খণ্ড সমিতিৰ ফালৰ পৰা আজি আমি এখন 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ। কাৰণ আমাক চৰকাৰে যি প্ৰতাৰণা কৰিছে, আজি সুদীৰ্ঘ 11 বছৰে আমি 2012 চনত আমি নিযুক্তি পাইছিলোঁ সম্পূৰ্ণ মেধাৰ ভিত্তিত, কিন্তু তাৰ পাছত এই 11 বছৰে তেওঁলোকে যিখিনি চৰ্ত আমাৰ আগত ৰাখিছে বা আমাক যিখিনি প্ৰতাৰণা কৰি আহিছে, গতিকে আমাৰ দাবীৰ যাতে আমি পাওঁ বা আমি যিখিনি পাবলগীয়া আমি একো বেলেগ বিচৰা নাই, মাত্ৰ গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিছোঁ যাতে আমি আমাৰ ন্যায্য দাবী আমি পাওঁ আৰু আমাক যাতে বেতন সুৰক্ষাসহ তেওঁলোকে বিনা চৰ্তে নিয়মীয়াকৰণ কৰে। কাৰণ সুদীৰ্ঘ 12 বছৰ কাল আমি কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ হকে আমি কাম কৰি আহিছোঁ। আমি যিমান পাৰোঁ আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যাতে আমাৰ ভৱিষ্যত প্ৰজন্মক গঢ় দিব পাৰোঁ। গতিকে তেনেস্থলত চৰকাৰে আমাক যি প্ৰতাৰণা কৰিছে, আমি সেই প্ৰতাৰণা মানি ল'ব নোৱাৰোঁ। গতিকে আমি আশা ৰাখিছোঁ আমাৰ এই ধৰ্ণাস্থলীৰ পৰাই আমি প্ৰতিবাদ জনাইছোঁ বা আমি চৰকাৰক হুংকাৰ দিছোঁ যাতে তেওঁলোকে আমাৰ সম্পূৰ্ণ দাবীসমূহ মানি লয় আৰু আমাক বিনা চৰ্তে নিয়মীয়াকৰণ কৰে। নিয়মীয়াকৰণৰ কাৰণে যাতে কোনো ধৰণৰ চৰ্ত তেওঁলোকে আৰু নাৰাখে আৰু আমাৰ যাতে আৱেগৰ লগত তেখেতলোকে আৰু খেলা নকৰে, এয়ে আমাৰ তেখেতৰ প্ৰতি বিনম্ৰ আহ্বান। আমি তেওঁলোকক মাত্ৰ আহ্বানহে জনাইছোঁ, কিন্তু ভৱিষ্যতে যদি আৰু তেনেকুৱা ধৰণৰ প্ৰতাৰণাৰ সন্মুখীন আমি হ'বলগীয়া হয়, আমি নিশ্চয় আৰু বেলেগ পন্থা হাতত ল'বলৈ আৰু আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত বেয়াৰ পথলৈ বা বেয়াৰ দিশলৈ গতি কৰাবলৈ বাধ্য হ'ব লাগিব। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ আমাক যাতে তেনেকুৱা ধৰণৰ কোনো পদক্ষেপ হাতত ল'বলৈ আমাক তেওঁলোকে জোৰ জবৰদস্তি নকৰে বা তেওঁলোকে আমাৰ যিখিনি মাত্ৰ আমাক পাবলগীয়াখিনি যাতে আমাক সন্মান সহকাৰে দিয়ে, আমি আমাৰ আত্মসন্মান হেৰুৱাব নোৱাৰোঁ। গতিকে আমি আশা ৰাখিছোঁ তেওঁলোকে আমাৰ এই ধৰ্ণাৰ আমাৰ যিখিনি কাৰ্যসূচী সেইখিনি তেওঁলোকে নিশ্চয় সফল কৰিবলৈ তেওঁলোকে নিজৰ ফালৰ পৰা পদক্ষেপ ল'ব আৰু আমি চৰকাৰৰ পদক্ষেপসমূহ অতি সন্মান সহকাৰে গ্ৰহণ কৰি ল'ম যদিহে তেওঁলোকে উচিত পদক্ষেপ লয়। এইখিনিকে আমি আজি আমাৰ প্ৰতিবাদ থলীৰ পৰা তেখেতলোকলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।